আজি মই আপোনালোকক দেখাম আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেদৰে লিংক কৰে। যিহেতু চৰকাৰৰ নিয়ম অনুসৰি 30 জুন 2021 লাষ্ট ডেট দিয়া হৈছে আধাৰ আৰু পান কাৰ্ড লিংক কৰাৰ। গতিকে মই আপোনালোকক দেখাই দিছোঁ আধাৰ কাৰ্ড আৰু পান কাৰ্ড আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলত কেনেদৰে লিংক কৰিব পাৰে। প্ৰথমে আপোনালোকে নিজৰ মোবাইলটোত যিকোনো এটা ব্ৰাউজাৰ খোলক, বিশেষকৈ ক্ৰ'ম ব্ৰাউজাৰটো খুলিলে ভাল। ক্ৰ'ম ব্ৰাউজাৰ খোলক, তাত আপোনাৰ ওপৰতে ইয়াতে চাৰ্চ কৰা তাত টিপক, টাইপ কৰক ই ফিলিং এইটো আহি গৈছে। ইয়াত এবাৰ ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছত দেখাইছে ইনকম টেক্স ইণ্ডিয়া eFiling.gov.in। যিহেতু প্ৰথমৰ যিটো অপশ্যন আহিছে ইনকম টেক্স বুলি, তাতে আপোনালোকে টিপক। ইয়াত টিপাৰ পাছত এখন বেলেগ এটা পেজ খোল খাব। এই পেজটোৰ খোল খোৱাতে আপোনাৰ এখন এডভাইচ আপুনি এই বুৰঞ্জীটোতে কাটি ল'ব। তাৰ পাছত বাওঁ চাইডে এইপিনে মাজলৈ চাব লিংক আধাৰ বুলি এটা 2 নম্বৰত অপশ্যন আছে। এইটো হয়তো 3 নম্বৰটো কিছুমানৰ থাকিব পাৰে, কিন্তু ইয়াত 2 নম্বৰত আছে লিংক আধাৰ। যে নম্বৰতে নাথাকক, কিন্তু এই লিংক আধাৰত আপুনি এবাৰ টিপি দিব। লিংক আধাৰত টিপাৰ পাছত নিউ এটা পেজ খোল খায়, যিটো লিখা আছে যে www.incometax.gov.in এইটো ৱেবছাইটত আপুনি যাওক বুলি দেখাই দিছে। গতিকে এইটো ৱেবছাইট আপুনি টিপি ধৰি অলপ সময় কপি কৰি পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পাছত এটা নতুন ৱেবছাইটত যাব। এটা কথা মনত ৰাখিব যে এই নতুন পেজটোত যেতিয়া যাব তাত আপুনি এনেদৰে দেখা পাব। ইয়াত কিন্তু আপোনাৰ হয়তো বুজিবলৈ অলপ অসুবিধা হ'ব, যিহেতু ইয়াত ভেৰিফাই লিংক আধাৰ দুটা লিংক আধাৰ দিয়া আছে। কিন্তু আপুনি এতিয়া কোনটো লিংক আধাৰ টিপি ইয়াত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব হয়তো অসুবিধাৰ সন্মুখীন হ'ব। গতিকে এই পেজটোত আপুনি ডেস্কটপ ভাৰ্চন কৰি ল'ব লাগিব। ডেস্কটপ ভাৰ্চন কৰিবলৈ হ'লে আপোনাৰ নিজৰ মোবাইলত ৰাইট চাইডে ওপৰত এটা কৰ্নাৰত এইটোত দেখিছে যিটো ৰেড কালাৰ, তাত টিপিব। তাত টিপাৰ পিছত তললৈ লিখা থাকিব ডেস্কটপ চাইট বুলি। ডেস্কটপ চাইটত অ'কে কৰি দিব। লগে লগে পেজটোত ডেস্কটপ চাইটলৈ খোল খাই গ'ল। ইয়াত এতিয়া আপুনি ভালদৰে মন কৰিলে দেখা পাব দুটা লিংক আধাৰ আছে, কিন্তু এটা লিখা আছে লিংক আধাৰ উইথ পান টু আৰু ইটো লিংক আধাৰ লিখা আছে নাও এবাউট ইয়ৰ আধাৰ পান। মানে আপুনি যদি 2 নম্বৰ ছেকেণ্ডটোত লিংক আধাৰ টিপে তেন্তে আপুনি দেখা পাব যে ইয়াত সেই ছেকেণ্ড অপশ্যনটোত যদি আপুনি যায় তেন্তে দেখা পাব লিংক আধাৰ ষ্টেটাছ, অৰ্থাৎ আপুনি যে আপোনাৰ আধাৰ আৰু পান কাৰ্ডটো লিংক কৰিলে তাৰ ষ্টেটাছটো ইয়াত দেখা পাব। কিন্তু আপুনি যদি প্ৰথমটোত যায় যিটো লিখা আছে লিংক আধাৰ উইথ পান টু ইয়াত যদি যায় তেন্তে আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লিংক কৰিব পাৰিব। ইয়াত লিখা আছে লিংক আধাৰ, এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। প্ৰথমতে লিখা আছে পান, ইয়াত আপুনি আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। মই বহুৱাই লৈছোঁ। তাৰ তলত লিখা আছে আধাৰ নাম্বাৰটো ঠিক তেনেদৰে বহুৱাই লৈছোঁ। তিনি নম্বৰ অপশ্যনটো লিখা আছে নেম এজ পাৰ আধাৰ, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডত থকা নামটো লিখক। যেনেদৰে আছে তেনেদৰে লিখিব, আধাৰ কাৰ্ডত যেনেদৰে আছে। মোবাইল নাম্বাৰ, এতিয়া কথাটো হ'ল ইয়াত যিটো লিখা আছে মোবাইল নাম্বাৰ, এতিয়া মোবাইল নাম্বাৰ কোনটো দিব? ধৰক আপোনাৰ পান কাৰ্ড যেতিয়া বনাইছিলে তেতিয়া এটা মোবাইল নাম্বাৰ দিয়া আছিলে, আৰু এতিয়া ৰিচেণ্ট যেতিয়া আপুনি আধাৰ কাৰ্ড বনাইছে আধাৰ কাৰ্ড বেলেগ এটা নাম্বাৰ দিয়া আছে। যিহেতু দুইটা কাৰ্ডত দুইটা বেলেগ ধৰণৰ নাম্বাৰ দিয়া আছে, কিন্তু ইয়াত আপুনি আপোনাৰ এতিয়া কোনটো নাম্বাৰ দিব? মই যিহেতু এতিয়া বৰ্তমান মই লাষ্ট আধাৰ কাৰ্ডটো বনাইছিলোঁ, গতিকে মই আধাৰ কাৰ্ডৰ নাম্বাৰটোৱে দি দিছোঁ।
তাৰ তলত লিখা আছে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। কৈছে যে যদি আপোনাৰ আধাৰ কাৰ্ডটোত আপোনাৰ অকল জন্ম চনটো লিখা আছে নেকি, কিন্তু মোৰ জন্ম চনটো লিখা নাই, মোৰ ডেট মন্থ চব লিখা আছে। সেইকাৰণে মই টিক মাৰ্ক দিছোঁ তলত আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ। যদি অকল মোৰ আধাৰ কাৰ্ডটোত অনলি জন্ম চনটো থাকিলেহেঁতেন তেতিয়া মই প্ৰথম সেইটোতো টিক মাৰ্ক দিলোঁহেঁতেন। তললৈ আছে এইটো লিংক আধাৰ, ইয়াত মই ক্লিক কৰি দিলোঁ। নেটটো অলপ শ্ল' দিছিল, শ্ল' দিয়াৰ কাৰণে মই 2-3বাৰ ক্লিক কৰি দিছিলোঁ, গতিকে 4বাৰ হয়তো 4বাৰ টিপিছিলোঁ, গতিকে 4টা মেছেজ আহিছে OTP। এতিয়া মই লাষ্ট যিটো OTP মেছেজ আহিছে সেইটো বহুৱাই দিম ইয়াত। 003 ভেলিডেট কৰি দিছোঁ। অলপ সময় অপেক্ষা কৰাৰ পাছত দেখাইছে আধাৰ পান লিংক কমপ্লিট ছাকচেছফুলি। এই কামটো কৰোঁতে আপোনাৰ নেটটো অলপ শ্ল' হৈ যায় বা টাইম লাগে, গতিকেলৈ অলপ সময় আপোনালোকে ধৰিব লাগিব। লিখা আছে দ্য OTP এণ্টাৰ ইজ ইনকৰেক্ট, কিন্তু এইটো মানে কি, প্ৰথমতে মই এবাৰ ভুলকৈ টিপিছোঁ, তাৰ মেছেজটো এতিয়া আহিছে নেটটো শ্ল' কাৰণে, কিন্তু এইটো মোৰ ছাকচেছফুলি হৈ গৈছে। এতিয়া মোৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংকৰ যে এইটো হৈছে তাৰ ষ্টেটাছটো জানিবৰ কাৰণে আমি ছেকেণ্ড অপশ্যনত থকা যিটো লিংক আধাৰ নাও এবাউট ইয়ৰ পান আধাৰ তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পাছত যিখন মেনু ওলাব তাত লিখা আছে যে লিংক আধাৰ ষ্টেটাছ, এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ, পান আধাৰ, এই দুটা নাম্বাৰ দিব লাগিব। ইয়াত মই মোৰ পান কাৰ্ডৰ নাম্বাৰটো দি দিছোঁ। আধাৰ নাম্বাৰ, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পাছত ভিউ লিংক আধাৰ ষ্টেটাছ তাত ক্লিক কৰিব লাগে। যিহেতু কৈছোঁ নেটটো শ্ল', গতিকে অলপ টাইম লাগিব। অলপ সময় ৰখাৰ পাছত এইটো পপ আপ মেনু এখন দেখাইছে, ইয়াত লিখা আছে ইয়ৰ আধাৰ পান লিংকিং ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI ফৰ ভেলিডেশ্যন। প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ ষ্টেটাছ লিংক অন হোম পেজ। অৰ্থাৎ মোৰ আধাৰ আৰু পান কাৰ্ডৰ যিটো লিংকৰ ৰিকুৱেষ্টটো সেইটো UIDAI লৈ পঠিওৱা হৈছে, গতিকে অলপ সময়ৰ পাছত হোম পেজত গৈ লিংক আধাৰ ষ্টেটাছত চেক কৰি আকৌ এবাৰ চেক কৰি চাব কৈছে। বৰ্তমান মোৰ এইটো আধাৰ আৰু পান কাৰ্ডৰ লিংক কাৰ্যকলাপটো সম্পূৰ্ণ হৈ গৈছে। মই আশা কৰোঁ আপোনালোকেও এনেদৰে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ নিজৰ আধাৰ আৰু পান কাৰ্ডটো লিংক কৰিব পাৰে, উপকৃত হয় যেন। ভিডিঅ'টো চাই যদি আপোনালোকৰ উপকৃত হৈছে তেনেহ'লে এটা লাইক দিব, আৰু যদি কিবা আপোনালোকৰ মনত প্ৰশ্ন আছে তেনেহ'লে কমেণ্ট কৰি জনাব, মই আপোনালোকক সহায় কৰিবলৈ প্ৰস্তুত থাকিম।